ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ প্ৰথম পাঠ ভূপৃষ্ঠৰ পৰিৱৰ্তন এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ লৈছোঁ। প্ৰশ্নোত্তৰ শিতানটি অৰ্থাৎ অনুশীলনী ভাগটো যিহেতু দীঘলীয়া, গতিকে মই দুটা ভাগত ভিডিঅ'ৰ দ্বাৰা প্ৰশ্নোত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম। আহোচোন প্ৰথম প্ৰশ্নটিলৈ যাওঁ। প্ৰথম প্ৰশ্নটি আছে ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। উত্তৰ: ভূপৃষ্ঠ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। ইয়াৰ মহাসাগৰ অৰ্থাৎ জলভাগ ৭১% আৰু বাকী ২১% স্থলভাগে আগুৰি আছে। মহাদেশকেইখনৰ ভিতৰভাগত সমভূমি, মালভূমি, পাহাৰ, পৰ্বত, নদী, উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত ডুব গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাদ, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব। তদুপৰি মহাসাগৰত সৰু ডাঙৰ বহুতো দ্বীপো দেখা যায়। ভূপৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এই অৱয়ববোৰ যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ ভিতৰত আভ্যন্তৰীণ আৰু কিছুমান বাহ্যিক। বাহ্যিক কাৰকসমূহৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ হ'ব লাগে। আগ্নেয় উদগীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলিভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ'লে মহাদেশৰ বা মহাসাগৰৰ তলিভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। উত্তৰ: ভূপৃষ্ঠ অৰ্থাৎ পৃথিৱীৰ উপৰিভাগ ভিন ভিন সময়ত ভিন ভিন অঞ্চলত অতীজৰে পৰা পৰিৱৰ্তন হৈ আহিছে। সময়ৰ লগে লগে যিবিলাক কাৰকে এই পৰিৱৰ্তনৰ লগত জড়িত হৈ আছে সেইবোৰৰো পৰিৱৰ্তন ঘটে। এই কাৰকবোৰক দুটা ভাগত ভগাব পাৰি, যেনে বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। এই দুয়োবিধ কাৰকৰ সমন্বিত প্ৰক্ৰিয়াই ভূপৃষ্ঠক আজিৰ অৱস্থা পোৱাইছে। এই কাৰকবোৰৰ ক্ৰিয়াৰ ফলতেই ভৱিষ্যতেও ভূপৃষ্ঠ পৰিৱৰ্তন হৈ থাকিব। কাৰকবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটিব। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। বাহ্যিক কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু আভ্যন্তৰীণ কাৰকবোৰে আমি নেদেখাকৈ ভিতৰৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। তদুপৰি ভূপৃষ্ঠত থকা গছ-গছনি, জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূপৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়। ৩ নম্বৰ প্ৰশ্ন। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। উত্তৰ: ভূপৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ অৱয়ব পৰিৱৰ্তনত কিছুমান কাৰকে ক্ৰিয়া কৰে। যিবোৰ কাৰকক আমি বাহিৰৰ পৰা ক্ৰিয়া কৰা দেখা পাওঁ সেই কাৰকবোৰকে বাহ্যিক কাৰক বোলে। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। গছ-গছনি আৰু জীৱ-জন্তু আদিও বাহ্যিক কাৰকৰ অন্তৰ্ভুক্ত। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ৪ নম্বৰ প্ৰশ্ন। ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়? উত্তৰ: আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে
মহাসাগৰৰ তলিভাগতো ক্ৰিয়া কৰে। ভূমিকম্প সংঘটিত হ'লে মহাদেশৰ বা মহাসাগৰৰ তলিভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হ'লে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। সেইবাবে ভূমিকম্প আৰু আগ্নেয় উদগীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। পাঁচ নম্বৰ প্ৰশ্ন, নদী অৱবাহিকা বুলিলে কি বুজায়? নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ সহায়ত একোটা অৱবাহিকাৰ সৃষ্টি কৰে। অৱবাহিকা হৈছে একোটা এলেকা য'ৰ পৰা নদীয়ে ইয়াৰ উপনদীসমূহ উপনদীসহ নামনিলৈ পানী কঢ়িয়াই আনে। পিছৰ প্ৰশ্ন 6 নম্বৰ, উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা। উত্তৰ, উপনদী হৈছে পানীৰ ধাৰা বা সোঁত যি আন ডাঙৰ নদীৰ বুকুলৈ বৈ যায়। উপনৈয়ে প্ৰত্যক্ষভাৱে সাগৰ বা মহাসাগৰত নপৰে। ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদী হৈছে দিহিং আৰু দিচাং। প্ৰশ্ন 7, নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া। নৈৰ পানীভাগ উচ্চভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগত স্বাভাৱিকতে খনন কাৰ্য সাধিত হয়। নৈৰ খনন কাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন, অন্তৰ্ভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আৱৰণ, প্ৰবাহিত পানীৰ পৰিমাণ আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। অনেক কাৰকৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু পানী খনন শক্তিয়ে প্ৰধান। উল্লেখ্য যে নদী অৱবাহিকাৰ সকলো অংশতে কম বেছি পৰিমাণে খনন কাৰ্য চলে যদিও প্ৰধানকৈ নদীৰ গতি পথতহে খনন কাৰ্য সুস্পষ্ট হৈ পৰে। উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেটবোৰ ভৈয়ামত জমা হ'বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনেধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয়। গৰাখহনীয়া নদীৰ পাৰ্শ্ব খননৰে পৰিণতি। প্ৰশ্ন নম্বৰ 8, নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজা? উত্তৰ, এইখিনি আগৰ প্ৰশ্নটোৰ উত্তৰতে সোমাই আছে, তথাপি মই পঢ়ি দিছোঁ। এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেটবোৰ ভৈয়ামত জমা হ'বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনেধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয়। 9 নম্বৰ প্ৰশ্ন, অশ্বক্ষুৰা হ্ৰদ কি? উত্তৰ, সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি হ্ৰাসযুক্ত হ'ব পাৰে। এনে গতিপথে বাৰিষা কালত নদীৰে প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি কৰে। এনে হ্ৰদক অশ্বক্ষুৰা হ্ৰদ বোলা হয়। প্ৰশ্ন নম্বৰ 10, প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে। ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথ গতিপথৰ লগতে দুয়োপাৰে গেদ জমা হয়। বিশেষকৈ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱনভূমি বোলা হয়। সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি, বোকা, পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে। এইবোৰেই কালক্ৰমত প্লাৱনভূমিৰ সৃষ্টি কৰে। এইখিনি আজি যুগুতাই অনা প্ৰশ্নোত্তৰ। ভিডিঅ'সমূহ ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিছোঁ। ধন্যবাদ তোমালোকে সময় খৰচ কৰি ভিডিঅ'টো চোৱাৰ বাবে। আকৌ পৰৱৰ্তী ভিডিঅ'ত লগ পাম নতুন চেপ্টাৰলৈ। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।